আজি আকৌ আন এটা নতুন ভিডিঅ'লৈ মই তোমালোকৰ মাজলৈ আহিলোঁ। আজি তোমালোকক মই ইয়াত পৰিৱেশ প্ৰদূষণৰ ওপৰত এখন ছবি আঁকি দেখাম আৰু কালাৰখিনিও তাত কৰিম, তোমালোকে চাই যাবা ভালদৰে। আৰু এই পৰিৱেশ প্ৰদূষণ বিষয়টো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ প্ৰায় তোমালোকৰ কম্পিটিশ্যনবোৰত এই পৰিৱেশ প্ৰদূষণৰ ওপৰত বহুত ছবি আঁকিব দিয়ে। তো আৰু এইখিনিতে মই কওঁ, তোমালোকৰ বহুত ল'ৰা ছোৱালীক দেখিছোঁ কি কৰিব, এটা চাৰ্কুল বনাই তাৰ এটাফালে সেউজীয়া এটা পৰিৱেশ দিব আৰু এটাফালে তোমাৰ বেয়া এটা লেতেৰা পৰিৱেশ দেখাই দিয়ে। ধৰা সেনেকুৱা ধৰণৰ কিছুমানে ছবি আঁকে আৰু সেই ছবিবোৰ মই ভাবোঁ কম্পিটিশ্যনৰ সময়ত একো মূল্য নাই, কাৰণ সেইবোৰ গমেই পায় তোমাৰ নেটৰ সহায় লয় বা ক'ৰবাৰ পৰা চাই এনেকুৱা ধৰণৰ। তো কি কৰিব লাগে কম্পিটিশ্যনবোৰত, সাধাৰণতে তোমালোকৰ যি তোমাৰ ভাৱ বা তোমাৰ ওচৰে পাঁজৰে যেনেকুৱা লেতেৰা এটা পৰিৱেশ যাৰ পৰা তোমাৰ প্ৰদূষণ হয়, তো সেনেকুৱা ধৰণৰ ছবিহে আঁকিব লাগে। ধৰা তোমালোকে দেখা পাই থকা ৰাস্তাই ঘাটে জাবৰ জোঁথৰ পেলাই তাৰ পৰাও তোমাৰ প্ৰদূষণ হয়, তো সেনেকুৱা ধৰণৰ ছবি আঁকিব পৰা। নহ'লে আমাৰ এই অঞ্চলটোতে চাব পাৰি কিমান কোম্পেনীবোৰ আহিছে, তো তাৰ পৰাও তোমাৰ বেয়া ধোঁৱা ওলায়, জাবৰ জোঁথৰ, তো তাৰ পৰাও বহুত প্ৰদূষণ হয়। তো এনেকুৱা ধৰণৰ ছবি আঁকিব লাগে, নিজে যি ভাবিব পাৰি তাৰ ওপৰতে আঁকিব লাগে। ঠিক সেইদৰে ইয়াতো মই চোৱা পিছপিনে এটা কোম্পেনী আঁকিছোঁ ডাঙৰ, তো তাৰ পৰা বেয়া ধোঁৱা ওলাইছে আৰু তাৰ যি লেতেৰা পানী বা জাবৰ জোঁথৰ আহি তোমাৰ বিল বা খালত পৰিছে, যাৰ ফলত তোমাৰ অঞ্চলটোৰ পৰিৱেশটো লেতেৰা হৈছে। তো এনেকুৱা ধৰণৰ এখন ইয়াত মই ছবি আঁকিলোঁ। তো এইদৰে মই ইয়াত গোটেইখিনি আঁকি ল'লোঁ আৰু এতিয়া ইয়াত মই কালাৰখিনি কৰিম, তোমালোকে চাই যোৱা কিদৰে মই কালাৰখিনি দিওঁ।
ইয়াৰ মাজতে মই সকলোকে এখন ফটো দেখাই ল'ব বিচাৰিছোঁ। এইখন হ'ল আমাৰ মিৰ্জাৰ শ্বহীদ ভৱনৰ একেবাৰে ওচৰৰ থকা খালটোৰ পৰিৱেশ, আৰু ছাইডেৰে এইটো মেইন ৰাস্তা হয়। তো চাওক, এই মেইন ৰাস্তাৰ কাষতে মানুহবোৰে কিমান জাবৰ জোঁথৰ পেলাই লেতেৰা কৰে পৰিৱেশটো। আমাৰ ওচৰ চুবুৰীয়াখিনিয়ে কিমান বেয়া গোন্ধ সহ্য কৰিব লগা হয়, আৰু মানুহখিনিয়ে কিয় নুবুজে, মানে এনেকুৱা এটা লেতেৰা পৰিৱেশ কৰি পেলাই নহয় ইয়াত। আৰু আমাৰ এই ওচৰ চুবুৰীয়াখিনিকে কৈছোঁ, এনেকুৱা যাতে কাম নকৰে, আৰু কোনোবাক যদি কৰা দেখা পায়ো তাৰ বিৰোধিতা কৰিব লাগে, যাতে এনেকুৱা কাম নকৰে। আৰু ইয়াত মোৰ সম্পূৰ্ণ কালাৰখিনি কৰা হৈ গ'ল। তোমালোকে নিশ্চয় বুজি পাইছা পৰিৱেশ প্ৰদূষণ কেনেকুৱা আৰু কি ধৰণে বস্তুখিনি আঁকিব লাগে, আৰু কালাৰখিনিও কিদৰে আঁকিছোঁ, কালাৰখিনি কিদৰে কৰিছোঁ সেইখিনিও তোমালোকে বুজি পাইছা। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।